জীৱন উদযাপনৰ হেতু আজিৰ যুগত মানুহে সৰু সৰু কথাক লৈ সুখী হ'ব নাজানে, ডাঙৰ সুখতো ৰোগী হয়। তেনেস্থলত জীৱন উদযাপনৰ বাৰুকৈ প্ৰয়োজন। কেতিয়াবা চাবচোন, ৰাস্তাৰ দাঁতিত পৰি থকা মানুহবোৰলৈ, তেতিয়া বুজি পাব জীৱনৰ অৰ্থ। তেওঁলোকে জীৱন যাপন কৰিছে, যি পাইছে তাকে খাইছে। সেয়া লাগিলে নৰ্দমাতেই হওক, নতুবা কুকুৰ গৰু ছাগলীৰ এৰেহাই হওক। কিন্তু মানুহে ভাল পৰিৱেশত, ভাল ঘৰত, ভালদৰে সাজপাৰ পৰিধান কৰি থকাৰ পিছতো সুখত থাকিব নোৱাৰে। আমি সন্তুষ্ট নহয়। আমি কম কথাতে নিজক সুখী কৰিব নোৱাৰো। এয়া আমাৰ জীৱনৰ আটাইতকৈ ভুল। সদায় জীৱন যাপন নহয়, উদযাপন কৰিব। সৰু কথা এটাতে সুখী হ'বলৈ শিকিব, তেতিয়া দেখিব গোটেই পৃথিৱীখনেই আপোনাৰ চকুত ৰঙীন